নমস্কাৰ বন্ধুসকল, এই ভিডিঅ'টো কেৱল মই মনোৰঞ্জনৰ বাবে বনাইছোঁ, বাকী অন্য ইয়াত একো নাই। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায়, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মোৰ চেনেলটোক। আহকচোন চাওঁ ভিডিঅ'টো কেনেকুৱা হয়। আজি আকৌ হটলাইনত এইটো কি নিউজ আহিছে? 497 ধাৰা, পৰকীয়া প্ৰেম এতিয়া অপৰাধ নহয়। এতিয়া মোক আৰু হৰমানিক কোনো ৰখাব নোৱাৰে লগ কৰা দেই। কি হৈছে আজি আপোনাৰ মুখত যে ইমান মিচিকিয়া হাঁহি? হা? কিনো হ'ব, এই নিউজ পেপাৰখনত কিবা কৌতুক এটা পাইছোঁ, মানে জোক এটা পাইছোঁ, এইটোকে পঢ়ি পেলাই হাঁহিছোঁ আৰু হাঁহি উঠিছিলে, সেইটো কাৰণে হাঁহিছোঁ। নিউজ পেপাৰৰ ফ্ৰণ্ট পেজত কেতিয়াবা জোক প্ৰিণ্টিং হৈছে, চাওঁ দিয়কচোন পেপাৰখন। 497 ধাৰা, পৰকীয়া প্ৰেম এতিয়া অপৰাধ নহয়। এইটো মানে জোকটো। আপোনাৰ চকুৱে আহিছে, মই জানিছোঁ ন, এইবিলাক আপুনি বিৰাট ভাল পাইছে ন দিয়াৰ কাৰণে, বিৰাট ভাল পাইছে ন আপুনি। লওক এখন আপুনি পঢ়ক, আপুনি খুব ফূৰ্তি পাইছে হয় নাই কওক? হেই কি কথা কৈছা এইবোৰ? মোৰ এইবোৰ কাৰো লগত একো নাই দেই, এইবোৰ উল্টা পুল্টা কথা নক'ব মোৰ আগত। মোৰ কাৰো লগত এইবোৰ একো নাই। তেতিয়াহ'লে আপুনি কওক, আপুনি কিহৰ কাৰণে মিলিকিয়াই আছিলে? মই এতিয়াই নে, মোৰ সৰুৰ পৰা হাঁহিমুখীয়া, সেইটো কাৰণে মোৰ নাম মা দেউতাই মৰমত হাঁহিৰাম ৰাখিছে। কি কথাবোৰ কয় এজনী। মোৰ আগততো আপোনাৰ হাঁহি নোলায়, মোৰ আগত আপোনাৰ হাঁহি ক'ত যায়? তুমি যিটো মুডতহে থাকা, মোৰনো ক'ত হাঁহিডাল ওলাব? আপুনি এজন মোক কয় যে তুমি মুডত থাকিবা, মুড মানে মই তোমাৰ এইটো মুডত থাকিবলৈ কওঁ নেকি বা? বেলেগ মুডতহে থাকিবলৈ কওঁ। তাৰ মানে মই বেয়া? আপুনি এজনী ওচৰলৈ যাওক, মই আজি সঁচাকৈ ঘৰলৈ যামগে। যাগে যা, 497 ধাৰা আছে নহয় এতিয়া, কিহৰ টেনশ্যন? কি ক'লে আপুনি? কি ক'লে? নাই কোৱা একো, মই কিডাল ক'লো? নাই আপুনি কিবা এটা ক'লে, মই শুনিছোঁ। নাই কোৱা বিদ্যা, তোমাৰ নাই কোৱা মই। যাগে যা, তই বাৰু সদায় ব্লেকমেইল কৰি থ, ঘৰলৈ যামগে যাগে যা। ৰ'ব, মাইকী মানুহটো ঘৰলৈ গুচিয়ে গ'ল, আপোনালোক গুচি নাযাব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। মুড মানে মই তোমাৰ এইটো মুডত থাকিবলৈ কওঁ নেকি বা? বেলেগ মুডতহে থাকিবলৈ কওঁ। গ'লে যাগে যা, 497 ধাৰা আছে নহয়, কিহৰ টেনশ্যন?